চৰিয়া ওলাই লৈছে সি প্ৰথমবাৰৰ বাবে আমাৰ বহুত ভয় লাগি আছে নমস্কাৰ আপোনালোকক আমাৰ ভ্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মই আমাৰ ভোগালী বিহুৰ মঞ্চত আছোঁ আৰু এতিয়া আমি অলপ দেৰিকৈ ভোগালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভণি কৰিম। তাতে আমি এংকৰিং কৰিব লাগিব আৰু এংকৰে গেম খেলি আছে। বল 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 সবাই দে ড্ৰাইভিং চেম্পিয়ন হ'ব। বল 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 ওলাই বল বল এতিয়া আমি ওলাবলৈ যাওঁ। মই ডায়লগ চৰিয়া ওলাই লৈছে সি ৰিহাৰ্চেল কৰি কৰি ভাগৰ লাগিছে বোলে। চৰিয়াটো এতিয়া লৈছে হা গোটেইখিনি তই গোটেই হা সি মোক নেদিলে খাবা। মোৰোতো ভাগৰ লাগছি একেলগে কৰি আছো প্ৰেক্টিচ। আমি বহুখিনি ৰেডি হৈছো। এই নাচনী কেইজনী চাওক আপোনালোকে এই সৰি ফেলে এইজনীও এজনী নাচনী আমাৰ। আমি গোটেইবিলাক ৰেডি হলো। এতিয়া আমি যাম ফাংচনলৈ। কি হয় তাতে যাই দেখুৱাম আপোনালোকক। চাই থাকিব আপোনালোকে। সুন্দৰ গান গাই আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। মঞ্চৰ ওচৰত ৰৈছো প্ৰথমবাৰৰ বাবে আমাৰ বহুত ভয় লাগি আছে দে আজি কি হ'ব আৰু এক্সাইটেড কি ক'লে মেজি জ্বলালৈ ইতিমধ্যে এয়া আমাৰ ৰাতুল দাৰ ওচৰত আছে। বহুত ভয় লাগি আছে দেই। আমাক মাতিব আৰু আমি যাম এতিয়া। শীতৰ সেমেকা গধূলি মেজিৰ উত্তাপ ল'বলৈ অহা সমূহ বাবা গাঁৱৰ ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানটি সুকলমে চলাই নিয়াৰ বাবে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিহেতু প্ৰথমবাৰৰ বাবে কৰিছোঁ সেইবাবে ভুল মাতি হ'লে আমাক ক্ষমা কৰি দিয়ে। আমাৰ এই অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী হিচাপে সমবেত সংগীত পৰিৱেশন কৰিব। সেই সমবেত সংগীতৰ সদস্যসকলক মঞ্চলৈ আহিবলৈ আহ্বান জনোৱা হ'ব। প্ৰথমতে কিবা কিবি বকি আহিলোঁ ভালে ভাল লাগছে। এই মাইক ধৰি আছে যাব মাইকটো অফ কৰি থবি আকৌ। এই আমাৰ গৰম কৰা মেইন মানুহ আমাৰ প্ৰণৱ আমাৰ ব্লগ আমার এঙ্করে নাচিয়েছে। বর্তমান ভিডিও নৃত্য চলি আছে। মই বেকগ্রাউন্ডত
আমাৰ গ্যাং উপস্থিত মঞ্চত। হিচাপে অনুষ্ঠান শেষ হ'ল আৰু আমি কমিটিৰ মানুহ এতিয়া নাচিম লেটছ গো লেটছ ৰক জয় মা কালী মাধৱী কেতে কি মলে মলায় গোবিন্দাই ৰাম ও আলু বিলাহী তৰকাৰী আমাৰ বিহু চৰকাৰে ধৰি বান্ধি ৰাখো তানাই গোবিন্দাই ৰাম কৃষ্ণ হে মোৰ ঘৰ সিপাৰত তোৰ ঘৰ সিপাৰত মাজতে গতি নৈ